হেল্ল' ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'ত আমি কিছুমান শ্বেম্পুৰ বিষয়ে আলোচনা কৰিম। ভাল শ্বেম্পুৰ বিষয়ে জনাৰ আগতে এটা কথা জনাৰ দৰকাৰ যে যদি আপোনাৰ শৰীৰত ভিটামিনছ আৰু খনিজ পদাৰ্থ অৰ্থাৎ মিনাৰেলছৰ কমিৰ বাবে আপোনাৰ চুলি সৰিছে, চুলি শুকান হৈ গৈছে বা চুলি দীঘল নহৈছে, তেন্তে কোনো শ্বেম্পু বা তেল আপোনাৰ চুলিৰ সমস্যা ঠিক কৰিব নোৱাৰে। আপোনাৰ সমস্যাৰ সমাধান কেৱল হেলথি ডায়েট, ভিটামিন আৰু আইৰণৰ ছাপ্লিমেণ্ট খালেহে হ'ব। কিন্তু আপোনাৰ চুলিৰ সমস্যা কোনো শ্বেম্পু তেলৰ এলাৰ্জিৰ বাবে হৈছে বা কোনো হেয়াৰ ট্ৰিটমেণ্ট বা চুলিৰ কালাৰ কৰাৰ বাবে হৈছে, তেন্তে ভাল শ্বেম্পু বা তেল লগালে চুলিৰ সমস্যা নিশ্চয় দূৰ হ'ব। শ্বেম্পু কিনাৰ আগতে আপোনাক এটা কথা জনাৰ দৰকাৰ যে শ্বেম্পু প্ৰিফাৰেবলি ট্ৰান্সপাৰেণ্টহে কিনিব। ট্ৰান্সপাৰেণ্ট শ্বেম্পুত কেমিকেল কম থাকে আৰু আইভৰি শ্বেম্পু অৰ্থাৎ অপেক ৰং থকা শ্বেম্পুত কেমিকেল বেছি থাকে। আপুনি মন কৰিছে চাগে, বেবী শ্বেম্পু বা অন্য দামী শ্বেম্পুত সেই সকলোবোৰ ট্ৰান্সপাৰেণ্ট, পানীয় ৰঙৰ হয়। আজিৰ ভিডিঅ'ত মই আপোনালোকক সহজতে বজাৰত উপলব্ধ য'ত কেমিকেলৰ মাত্ৰা কম থাকে তেনে কিছুমান শ্বেম্পুৰ বিষয়ে ক'ম। ইয়াৰ লগতে হোমমেড শ্বেম্পু যিটো চুলিৰ বাবে বহুত ভাল, ঘৰতে সহজতে বনাব পাৰে, সেই বিষয়েও আলোচনা কৰিম। আজিকালি পলিউশ্যনৰ কাৰণে চুলি চফা ৰাখিবৰ বাবে বাৰে বাৰে শ্বেম্পু কৰিব লগা হয়। সেইবাবে এইটো দৰকাৰী যে আমি এনেকুৱা এটা প্ৰডাক্ট ইউজ কৰিব লাগে যি আমাৰ চুলিক চফা ৰাখিব, লগতে চুলিৰ কোনো ক্ষতি নকৰিব। এনেকুৱা শ্বেম্পুৰ ভিতৰত হিমালয়াৰ বেবী শ্বেম্পু, বায়'টিক কোম্পানীৰ গ্ৰীণ এপল শ্বেম্পু, খাদী কোম্পানীৰ আমলা ভিংৰাজ শ্বেম্পু। খাদী শ্বেম্পুত আৰু এটা প্ৰিমিয়াম ৰেঞ্জো আহে, যিবোৰ অলপ দামী হয় কিন্তু বহুত ভাল হয়। ইয়াৰে ভিতৰত চিকাকাই শ্বেম্পু আৰু খাদীৰ নিম শ্বেম্পু। গাৰ্নিয়াৰ কোম্পানীৰো ভাল শ্বেম্পু এটা আছে, ইয়াৰ নাম হৈছে আল্ট্ৰা ব্লেঞ্চ মিষ্টিক অলিভ শ্বেম্পু। ব্যৱহাৰ কৰিব পাৰে। যিসকল লোকক সদায় চুলি ধুবলগীয়া হয়, তেওঁলোকে ফেভ ইণ্ডিয়াৰ ডেইলি ইউজ শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ উপৰিও ছেবামেডৰ এভৰিডে শ্বেম্পু আৰু মাদাৰ কেয়াৰৰ বেবী শ্বেম্পু ব্যৱহাৰ কৰিব পাৰে। এইবোৰ শ্বেম্পু অলপ দামী হয় কিন্তু ডেইলি ইউজৰ বাবে ভাল হয়। হোমমেড নেচাৰেল শ্বেম্পুটো হৈছে ৰিঠাৰ পানী। ৰিঠাৰ পানী পাতল চুলি, শুকান চুলি, ডঠ লগা চুলি, কেঁকুৰা চুলি থকা সকলৰ বাবে বহুত ভাল হয়। ইয়াক বনোৱাৰ পদ্ধতিও একেবাৰে সহজ হয়। 2 কাপ ৰিঠা বাকলিৰ লগত 4 কাপ পানী মিহলাই ৰাতি থৈ দিব। ৰাতিপুৱা ইয়াক উতলাব যেতিয়ালৈকে পানী আধা হৈ নাযায়। পানী ঠাণ্ডা হ'লে এই পানী চেকি ল'ব। এই পানীৰে চুলি ধুলে শ্বেম্পুৰ দৰেই ফেন ওলায়। চুলিৰো কোনো ক্ষতি নহয়, চুলি শ্বাইনি হয়, চুলি ড্ৰাই নহয় আৰু ডেণ্ড্ৰফ নহয়। যদি চুলি ক'লা কৰিব বিচাৰে তেন্তে ৰিঠাৰ লগত আধা কাপ চিকাকাই তিয়াই ৰাখিব পাৰে। ইয়াৰ পৰা চুলি ধুলে ফেন কম ওলাব কিন্তু চুলি ক'লা আৰু চিকচিকীয়া হ'ব। দুখৰ কথা এইটোৱে যে আমাৰ মাজত ইমান প্ৰাকৃতিক সম্পদ থকা স্বত্তেও আমি বাহিৰা দামী প্ৰডাক্টবোৰ ব্যৱহাৰ কৰিবলৈ ইচ্ছা কৰোঁ। আই হোপ আপোনালোকক আজিৰ ভিডিঅ' হেল্পফুল লাগিলে। এনেধৰণৰ তথ্যবোৰ জানিবৰ বাবে, আমাৰ লগত জড়িত থাকিবৰ বাবে আমাৰ চেনেল ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।